নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ এই পেজটিত মই প্ৰথম ভিডিঅ' আপলোড কৰিলোঁ। আচলতে আজি মোৰ বাবে এটা বিশেষ দিন, কিয়নো মই আজিৰ দিনটোত মোৰ প্ৰফেশ্যনেল কেৰিয়াৰত 23 ইয়াৰ্ছ কমপ্লিট কৰিলোঁ। সেইবাবে আজিৰ দিনটো মোৰ বাবে এটা বিশেষ দিন হৈ ৰ'ব আৰু এই ভিডিঅ'টো এটি মোৰ কাৰণে স্পেচিয়েল ভিডিঅ' হৈ ৰ'ব। মোৰ হাজবেণ্ড এজন ছিনিয়ৰ এডভকেট হয়। তেওঁ তেওঁৰ প্ৰফেশ্যনেল কেৰিয়াৰত 4 ইয়াৰ্ছ কমপ্লিট কৰিলে। মোৰ এই 23 বছৰৰ যি অভিজ্ঞতা, মই ভাবিলোঁ যে মোৰ 23 বছৰত যি অভিজ্ঞতা হ'ল, বিভিন্ন মানুহ লগ পালোঁ, ঘৰত হওক বা আদালতত হওক, বহু মানুহ লগ পালোঁ, পুৰুষ, মহিলা বা যুৱক যুৱতী। তেওঁলোকৰ যিবিলাক সমস্যা আছে মই নিজ চকুৰে দেখিলোঁ, শুনিলোঁ, বুজিলোঁ, বিভিন্ন কেছৰ সৈতে জড়িতও হ'লোঁ। আৰু সেই মই ভাবিলোঁ যে এই জনসাধাৰণৰ বা সৰ্বসাধাৰণৰ আদালতত আহি কিমান সমস্যা হয়, তেওঁলোকে কি কি সমস্যা ফেচ কৰে, এইবোৰৰ বিষয়ে আলোচনা পৰ্যালোচনা কৰাৰ বাবে আচলতে মই এই পেজটি খুলিলোঁ। আৰু কিছুমানক দেখোঁ আদালতত আহে, একো উৱা দিশ নাপায়, কি কৰোঁ কি নকৰোঁ, ক'ত যাওঁ ক'ত নাযাওঁ, কি হ'ব কি নহ'ব, বিভিন্ন প্ৰশ্নৰ উকমুকনি তেওঁলোকৰ মনত দেখা যায়। আৰু কিছুমানে আহি কয়, বাইদেউ ক'ত আহিলোঁ, কিয় আহিলোঁ, কি হ'ব কি নহ'ব, অলপ তেওঁলোকৰ মনত ভয় শংকা থাকে আৰু কয় যে দোষেই কৰা নাই অথচ কোৰ্টত আহিব লগা হ'ল। হয়ও সকলোৱেতো দোষ নকৰে, বহুতে দোষ নকৰাকৈও আহে, গতিকে এইবোৰ প্ৰশ্ন তেওঁলোকৰ মনত উঠাটো স্বাভাৱিক। এই ধৰণৰ মই বিভিন্ন সমস্যা পালোঁ। কিছুমানে কয় কি উকিল ধৰিলোঁ, তাৰিখৰ পিছত তাৰিখ যায়, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ যায়, কোনো চলিউশ্যন নলয়। গতিকে তেওঁলোকে মানসিকভাৱে ভাগি পৰা দেখা যায়। এতিয়া এটা গোচৰ কৰিলে তেওঁলোকে বিভিন্ন কথা জানিব বিচাৰে, কিন্তু এনগেজ লয়াৰসকলে যিহেতু এটা কেছ লৈ বহি নাথাকে, তেওঁলোকে বিভিন্ন কাম কৰিব লগা হয়, গতিকে তেওঁলোকে ক্লায়েণ্টবিলাকক পুংখানুপুংখভাৱে গোচৰৰ কথা বুজাই দিয়াটো সম্ভৱপৰ হৈ নুঠে। আৰু কিছুমান আছে গোচৰ কৰে অথচ তেওঁলোকৰ গোচৰৰ আৰ্জিবিলাক নিজৰ হাতত নাথাকে, কি গোচৰ কৰিছে কি লিখিছে এইবিলাক তেওঁলোকে নাজানে। গতিকে এই ধৰণৰ তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। আৰু আচলতে মই যদিও প্ৰফেশ্যনেল এজনী এডভকেট হওঁ, মই আমাৰ চেম্বাৰত যিবিলাক মানুহ আহে, মাৰ্ডাৰাৰ হওক বা ৰেপিষ্ট হওক বা ডমেষ্টিক ভায়োলেন্সৰ হওক বা যিকোনো ক্ৰাইম কৰা যদি মানুহ আহে, আচলতে আমি তেওঁলোকক ক্ৰিমিনেল বুলি ক'ব নোৱাৰোঁ তৎক্ষণাতে। এইকাৰণেই যে যিয়ে ক্ৰাইম কৰে তেওঁৰ যেতিয়া কোৰ্টত ট্ৰায়েল হ'ব, আমাৰ অনাৰেবল জাজ বা মেজিষ্ট্ৰেটে তেওঁলোকক ক্ৰিমিনেল বুলি ডিক্লেয়াৰ কৰিব, তাৰপিছতহে তেওঁলোকে ক্ৰিমিনেল হয়। কিন্তু যেতিয়া চেম্বাৰত আহে, এজন মাৰ্ডাৰ কেছৰ যদি আৰোপ থাকে বা ৰেপ কেছৰ আৰোপ থাকে বা যিকোনো ক্ৰাইম কৰাৰ তেওঁৰ আৰোপ থাকে, তেতিয়াহ'লে তেওঁক আমি তৎক্ষণাত মাৰ্ডাৰ ৰেপিষ্ট বুলি ক'ব নোৱাৰোঁ। আপোনালোকে জানে চব কেছ সঁচা নহয়। মাৰ্ডাৰাৰ ক'লে তেওঁ মাৰ্ডাৰাৰ নহয়। ৰেপৰ কেছো আপোনাৰ 10%ৰ 70%ে আপোনাৰ মিছা বুলি দেখা যায়। গতিকে এই ধৰণৰ বিভিন্ন মানুহবিলাক যে আহে, মই আচলতে তেওঁলোকৰ চাইক'লজি অধ্যয়ন কৰোঁ। মই প্ৰফেশ্যনেলি তেওঁলোকক যিখিনি দেখোঁ তাতকৈ মই তেওঁলোকক বেলেগ ফালে তেওঁক অধ্যয়ন কৰোঁ যে আচলতে মাৰ্ডাৰ কেছলৈকে এটা ঘটনা যোৱাৰ বাবে কি ধৰণৰ সমস্যা হ'ব লাগিব বা কি ধৰণৰ ঘটনা অতিক্ৰম কৰি এটা মাৰ্ডাৰ কেছ হয়, বা ৰেপ হ'ব লাগিলে তেওঁলোকৰ মানসিকতাবিলাক কি হয়, বা ডমেষ্টিক ভায়োলেন্সেই হওক, এই যে পতি পত্নীবিলাক ইমান নিজৰ মাজতে জেদ হিংসা হিংসি দেখা দেখি হ'লে সিহঁতৰ খং উঠে। গতিকে এই কাৰণবিলাক কি, তো মই এইবিলাকহে ন'টিছ কৰোঁ। এই ধৰণৰ বিভিন্ন সমস্যা আছে আৰু মই ভাবিছোঁ যে মোৰ পেজটিৰ জৰিয়তে জনসাধাৰণৰ এই সমস্যাসমূহ মই আলোচনা কৰিম, পৰ্যালোচনা কৰিম। আৰু সাম্প্ৰতিক পৰিস্থিতিত আপোনালোকে দেখিছে যে ক্ৰাইম কিমান বাঢ়িছে। এতিয়া ক্ৰাইম বাঢ়িছে, কিন্তু যদি আমি লিগেল এৱাৰনেছটো সমাজত স্প্ৰেড নকৰোঁ, তেতিয়াহ'লে ক্ৰাইমটো কমিব কেনেকৈ? এতিয়া আপোনালোকে জানে অপৰাধ আৰু অপৰাধীৰ জেণ্ডাৰ নাই। মহিলাসকলেও পুৰুষৰ সমানে অপৰাধী হৈ গৈছে। মাৰ্ডাৰ গৈ ডাবল মাৰ্ডাৰ হ'ল, ট্ৰিপল মাৰ্ডাৰ হ'ল, ৰেপটো অসমত হৈয়ে আছে,
বৰ দুখ লাগে, উপায় নাই। এতিয়া আপুনি চাইল্ড মেৰেজ বৰ্তমান সাম্প্ৰতিক কিছু সময়ৰ পৰা, কেইমাহমানৰ পৰা এইটো এটা বিৰাট ডাঙৰ সমস্যা হৈছে। ল'ৰাবিলাকক ধৰি নিয়ে, পুলিচে ধৰাৰ পিছত পক্সো আইন লগাই দিয়ে। তেতিয়া তেওঁলোকৰ ঘৰখনত কিমান অশান্তি হয়, কি হয়, সেইবিলাক মই দেখিছোঁ, মই অনুভৱ কৰিছোঁ। সেইকাৰণে মই ভাবিলোঁ যে এই পেজটি খুলিবই লাগিব, জনসাধাৰণক এলাৰ্ট কৰিবই লাগিব, ক্ৰাইম কমাবই লাগিব আৰু ল'ৰ বেছিক নলেজ বা লিগেল বেছিক নলেজ অলপ থকাটো বৰ প্ৰয়োজনীয় হৈ উঠিছে বৰ্তমান সময়ত। আৰু ক্ৰাইমৰ কথা কি ক'ম, ড্ৰাগছটো গমেই পাই গোটেই অসম বিয়পিছে। চাইবাৰ ক্ৰাইম, আজিকালিৰ যুৱ সমাজে অলপ বিপথে পৰিচালিত হয় কিছু, কিন্তু তেওঁলোককতো মূল পথত আনিব লাগিব, কিবাটো কৰিব লাগিব। চাইবাৰ ক্ৰাইম কি হয়, কৰিলে কি হয়, কিয় কৰিব নালাগে, কৰিলে ক্ষতি কি হয়, এইবিলাকৰ পৰ্যালোচনা কৰা বহুত দৰকাৰ। ইপিনে চাইল্ড মেৰেজ কৰে, ডিমেৰেজবিলাক, এতিয়া ল'ৰাবিলাক ধৰি আছে, এইটো ডাঙৰ কথা নহয়, কিন্তু লিগেল এৱাৰনেছ বা আইনৰ সজাগতা আমি সমাজত বিয়পাব লাগিব, বৃদ্ধি কৰিব লাগিব। ভাল বেয়াৰ ডিফাৰেঞ্চটো জনসাধাৰণক বুজাব লাগিব, তেতিয়াহে গম পাব যে ভাল কোনটো, বেয়া কোনটো। এতিয়া ভাল বেয়া চবেই গম পায়, কিন্তু সাধাৰণভাৱে জনা আৰু আইনৰ মাধ্যমেৰে জনাটো বহুত বেলেগ কথা। সেইবাবে মই আচলতে দুবছৰমান আগৰ পৰাই ভাবি আছিলোঁ যে কি এনেকুৱা কৰোঁ, কেনেকৈ মই জনসাধাৰণৰ মাজত সোমাওঁ। তাৰপিছত মই অনুভৱ কৰিলোঁ যে ছ'চিয়েল মিডিয়াই এটা প্লেটফৰ্ম আছে, যাৰ জৰিয়তে মই জনসাধাৰণৰ লগত ডাইৰেক্ট ইণ্টাৰেকশ্যন কৰিব পাৰিম। ছ'চিয়েল মিডিয়াই একমাত্ৰ প্লেটফৰ্ম হয়, আৰু যাৰ কাৰণে মই এই পেজটি খুলিলোঁ। আশা কৰোঁ আপোনালোকে এই পেজটিৰ পৰা যথেষ্ট উপকৃত হ'ব। কোনে কোনে আদালতত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে, কি কি সমস্যাৰ সন্মুখীন হৈছে, আপোনালোকে নিশ্চয় ইয়াতে কমেণ্ট কৰিব। আৰু আমি দেখি আছোঁ ছ'চিয়েল মিডিয়াত আমাৰ চিকিৎসকসকলে ধুনীয়া ধুনীয়া হেল্থ টিপছ দিয়ে। আমি সেইবিলাক ফ'ল' কৰি বা ইউজ কৰি আমাৰ দৈনন্দিন জীৱনত আমি বিভিন্ন উপকাৰ পাওঁ। এতিয়া ডাঙৰ বেমাৰ হ'লেতো উপায় নাই, ডক্তৰৰ ওচৰত যাবই লাগিব, কিন্তু আমি সৰু সৰু বেমাৰৰ পৰা ৰক্ষা পৰিব পাৰোঁ, বা আমাৰ কম বেমাৰ হ'ব, বা আমাৰ দেৰিকৈ বেমাৰ হ'ব। গতিকে এই ধৰণৰ আমি বহুত উপকাৰিতা পাওঁ, আৰু আমি ছ'চিয়েল মিডিয়াত অলেখ এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' দেখা পাওঁ। কিন্তু আইনৰ বিষয়ে সজাগ হোৱাৰ কাৰণে জনসাধাৰণৰ মাজত অহা মই এই ধৰণৰ ভিডিঅ' বৰ কমেই দেখা পাইছোঁ, দেখা পোৱাই নাই ক'ব গ'লে, মোৰ চকুত হয়তো পৰা নাই। গতিকে মই অকলে এটা প্ৰচেষ্টা আগবঢ়াম বুলি ভাবিলোঁ, আৰু সেয়েহে আগবাঢ়ি আহিলোঁ। অলৰেডি মোক যিবিলাকে ফ'ল' কৰিছে আৰু মোৰ এই প্ৰচেষ্টাত মোক অনুপ্ৰেৰণা যোগাইছে, তেওঁলোকলৈ মই অশেষ ধন্যবাদ। আৰু আপোনালোকেও যাতে মোৰ এই পেজটি ফ'ল' কৰে, আৰু মষ্ট ইম্পৰ্টেণ্ট শ্বেয়াৰ কৰে। মোৰ এটা বিনম্ৰ অনুৰোধ, যাতে শ্বেয়াৰ কৰে। এইকাৰণে আপোনালোকে শ্বেয়াৰ কৰিলেহে মই জনসাধাৰণৰ মাজত সোমাব পাৰিম, আৰু হয়তো এই ধৰণৰ আলোচনা পৰ্যালোচনাই ক্ৰাইম বহুতখিনি কমাব বুলি মই আশাবাদী। চাইবাৰ ক্ৰাইমৰ কথা ক'লোঁ, চাইল্ড মেৰেজ ক'লোঁ, পক্সো ক'লোঁ, ইপিনে আপোনাৰ যি যৌতুক প্ৰথা চলি আছে। তাৰপিছত ৰিচেণ্টলি আপোনালোকে বহুত ঘটনা দেখা পালে, শুনিলে, কেনেকৈ সন্তানৰ দ্বাৰা পিতৃ মাতৃ নিৰ্যাতিত হৈ আছে, এইবোৰৰ পৰা কেনেকৈ ৰেহাই পাব। এই ধৰণৰ বহুত কথা, কিমান কম কিমান শুনিব। মই লাহে লাহে ভিডিঅ'বিলাক আনিম। যদি আপোনালোকে ভাবে যে এই ধৰণৰ ভিডিঅ'ৰ প্ৰয়োজনীয়তা আছে সমাজত, আৰু আপোনালোকে জানিব বিচাৰে অলপ আইনৰ কথা, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ এইখিনিয়ে ক'লোঁ, আৰু মোৰ ভিডিঅ' সম্ভৱ সিমান ভাল আজি নহ'ব পাৰে, কাৰণ মই কেতিয়াও ভিডিঅ' কৰা নাই আগতে, আৰু এইটো এণ্টাৰটেইনমেণ্টৰ ভিডিঅ' নহয়। ইয়াত এণ্টাৰটেইনমেণ্টৰ কণ্টেণ্টছ নাপাব, ইয়াত মানুহৰ সমস্যাৰহে টপিক লৈ মই আহিম, আৰু মই আইনৰ কথা কিছুমান লৈ আহিম, যিবিলাক জনসাধাৰণে জনা উচিত। তেতিয়াহে মই ভাবোঁ যে তেওঁলোকে আদালতত গ'লেও ভয় নকৰিব, বা দোধৰ মোধৰত নপৰিব। নিজৰ যদি অলপ বেছিক নলেজ থাকে, তেওঁলোকে ধুনীয়াকৈ, যদিও কোৰ্টত যাব লগা হয়, তেওঁলোক ধুনীয়াকৈ মানসিকভাৱে প্ৰস্তুত হৈ যাব পাৰিব। আৰু
আপোনালোকলৈ ধন্যবাদ সকলোলৈ। ভুলভ্ৰান্তি হ'লে ক্ষমা কৰিব, কাৰণ মই ক'লোৱে যে আজি মই প্ৰথম ভিডিঅ' কৰিছোঁ, আপোনালোকৰ লগত প্ৰথম এনেদৰে কথা পাতিছোঁ, গতিকে ভুলভ্ৰান্তি হ'ব পাৰে, স্বাভাৱিক। এইখিনি কৈয়ে মই আজিলৈ এৰিছোঁ। ধন্যবাদ।